দীপ অকলে নাযাবি, দীপ অকলে নাযাবি, দীপ মোকো লগতে লৈ গ'ল, দীপ মোকো লগতে লৈ গ'ল। দীপ সন্মুখলৈ চাই দৌৰিছে, প্ৰাণ তাকি দৌৰিছে, কিন্তু তাৰ পিছে পিছে অহা মানুহগৰাকী তাক প্ৰায় কাষ চাপি গৈছে। নমস্কাৰ বন্ধুসকল, এই কাহিনীটো হৈছে মোৰ সম্বন্ধীয় খুৰা দীপ খুৰা, বৰ্তমান অৱসৰপ্ৰাপ্ত এজন স্কুলৰ চকীদাৰ। এই ঘটনাটো তেখেতৰ ল'ৰালি কালৰ। দীপ খুৰাৰ বয়স তেতিয়া 20 বছৰমান হ'ব। সৰুতে বাপেক ঢুকা দীপ খুৰা সৰুতে ঘৰৰ সমস্ত দায়িত্ব ল'ব লগা হৈছিল। উপাৰ্জনৰ একমাত্ৰ পথ আছিল সিহঁতৰ ঘৰৰ গৰুখিনি, অৰ্থাৎ গৰুৰ গাখীৰ বিক্ৰী কৰি তেওঁলোকৰ ঘৰ চলিছিল। ক্লাছ 8লৈকে পঢ়া খুৰাই 2 টাইম নিজৰ ঘৰৰ গৰুৰ গাখীৰখিনি চাইকেলেৰে কঢ়িয়াই নি যোৰহাট টাউনৰ গাখীৰ মহলত বিক্ৰী কৰিব লগা হৈছিল। সেইদিনা আছিল আউসী। খুৰাই গাখীৰখিনি বিক্ৰী কৰি তাৰ পৰা যিখিনি পইচা পালে তাৰে ঘৰৰ বাবে 2-4টা বজাৰ সমাৰ কৰি ঘৰলৈ উভতোতে খুৰাৰ প্ৰায় সন্ধিয়াই হ'লগৈ। খুৰা চাইকেলেৰে আহি আছে চেনিজান বাগানৰ মাজমজিয়া পাইছেহি। ঠিক তেনেতে খুৰাৰ চাইকেলৰ পামচাৰ হৈ গ'ল। বাগানৰ মাজ ৰাস্তা, মানুহ নাই, গতিকে খুৰাই চাইকেলখন ঠেলি ঠেলি নিয়াৰ সিদ্ধান্ত ল'লে। ঠেলি ঠেলি আহোঁতে প্ৰায় আৰু বেছি আন্ধাৰ হৈ গ'ল। এতিয়া ৰাস্তাত একো নেদেখা, ঘিপ মৰা চোৰে চৰ মাৰিলেও দেখি নোপোৱা এন্ধাৰ। ৰাস্তাটো বৰ জয়াল। ভূত প্ৰেত ওলাই বুলি দীপ খুৰাই শুনিছিল। তথাপি ঈশ্বৰক চিন্তি যি হয় হ'ব বুলি খুৰা আগবাঢ়ি গৈ থাকিল। প্ৰায় 2 কিলোমিটাৰমান খোজ কঢ়াৰ পিছত খুৰাৰ পানী পিয়াহ লাগিব ধৰিলে। পানীৰ পিয়াহ মানে তীব্ৰৰ পৰা তীব্ৰতৰ পানীৰ পিয়াহ, যিটো নেকি খুৰাৰ বাঢ়ি গৈ থাকিল। খুৰাই ভাবিলে ঘৰলৈ বেছি দূৰ নাই, গতিকে ঘৰতে গৈ পানী খাবগৈ লাগিব। কিন্তু নাই, খুৰা ৰ'ব পৰা নাই। উপায়ন্তৰ হৈ বাটৰ কাষৰ কুঁৱাটোৰ পৰাই পানী খোৱাৰ সিদ্ধান্ত ল'লে খুৰাই। আৰু খুৰা চাইকেলখন ষ্টেণ্ড কৰি কুঁৱাটোৰ ফালে আগুৱাই গ'ল। কুঁৱাটো দূৰৰ পৰাই চাই দেখিলে যে তাত কোনোবাই টিপ চাকি এটা লৈ কিবা কৰি আছে। খুৰা ওচৰ পাই দেখিলে এজনী দীপলিপ ছোৱালী তাত পানী তুলি আছে। খুৰাই তাইক ক'লে, ভণ্টি পানী অকণমান দিয়াচোন, মই পিয়াহত থাকিব পৰা নাই। তাই হাঁহি ক'লে, অ' দীপদা, ক'ৰ পৰা আহিছানো? খুৰাই ক'লে, মই টাউনলৈ গৈছিলোঁ। কিন্তু তুমি মোক কেনেকৈ চিনি পোৱা? তোমাকচোন আমাৰ গাঁৱত দেখা নাই আগতে। তাই খিলখিলাই হাঁহি ক'লে, আপোনাকনো কোনে চিনি নাপায়? মই ইয়াৰ নহয়, মই আপোনালোকৰ গাঁৱৰ আলহীহে। এইবুলি কৈ তাই পানী ঢালি দিলে। খুৰাই হেঁপাহ পলুৱাই পানী খালে। তাৰপিছত দুয়ো কথা পাতি ঘৰৰ অভিমুখে আগবাঢ়ি থাকিল। অলপ দূৰ যোৱাৰ পিছত খুৰাৰ মনত পৰিল যে তেওঁৰ মোনাতচোন এটা টৰ্চ আছে। ৰাস্তাত সুবিধা হ'ব বুলি টৰ্চটোকে জ্বলাই ল'লে। টৰ্চ মাৰি দিয়াৰ পিছত দীপ খুৰাই যি দেখিলে, খুৰাৰ কল্পনাৰো অতীত আছিল। কিয়নো খুৰাই দেখিলে ছোৱালীজনীৰ ভৰি দুখন ওলোটা। খুৰাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে সেয়া কোনো মানুহ নহয়, সেয়া কোনোবা ভুতুনি নহ'লে যখিনী হ'ব পাৰে। লগে লগে ভুতুনি যখিনীজনীক মূৰটো সম্পূৰ্ণ 60 ডিগ্ৰী ঘূৰাই খুৰাৰ ফালে সুধিলে, ভয় খালে নি আপুনি? খুৰা আৰু ৰৈ নাথাকিল, প্ৰাণ তাকি দৌৰিব ধৰিলে। যিমানে খুৰা আগলৈ দৌৰিছে এনে লাগিছে যেন পিছে আহি থকা ভুতুনিজনীও তেওঁৰ সমানে দৌৰি আহি আছে। লগতে খুৰাই শুনিব পালে ভুতুনিজনীৰ চিঞৰ, দীপ তই অকলে নাযাবি, দীপ মোকো লৈ যা, ইয়াত থাকি মোৰ আমনি লাগিছে, দীপ মোকো লৈ যা। খুৰাই একেদৰে আহি ঘৰ পালে আৰু বেহুচ হৈ গ'ল। তাৰ পাছত 3 মাহমান খুৰা বেমাৰত পৰিল। ডক্তৰ লগাই যদিও খুৰা ভাল নহয়। বেজ লগাই শেষত খুৰাক ঠিক কৰা হ'ল। আমাৰ এই কাহিনীত বৰ্ণিত দীপ খুৰা বৰ্তমানেও জীৱিত আছে আৰু সেই নাটটো বৰ্তমানেও অক্ষত অৱস্থাত আছে। কিন্তু তালৈ আজিও কোনো মানুহ ৰাতি বিয়লি নাযায়, কিয়নো সকলোৱে বিশ্বাস কৰে তাত এজনী অশৰীৰী ছায়া বৰ্তমানে 2-এজনে দেখা বুলি দাবী কৰে। গতিকে ভিউৱাৰ্ছ, আমাৰ এই ভুটীয়া কাহিনীটো আপোনালোকে শুনি কেনেকুৱা পালে জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।